নমস্কাৰ এই ভিডিঅ'টা মই বিশেষ কাৰণত বনাইছো কাৰণটো এনেকুৱা ধৰণৰ যে বৰ্তমান অনলাইন ফ্ৰড বহুত বেছিকৈ বাঢ়ি গৈছে মই এটা ইউটিউবত অলপ আগতে ভিডিঅ' এটা চালো ভিডিঅ'টোত দেখুৱাইছে যে মানুহজনে কেনেকৈ অনলাইন ফ্ৰডৰ মানে শিকাৰ হৈছে আসলতে কি হৈছে মানুহজনৰ মোবাইলত এটা লিংক আহিছিলে লিংকটোত লিখা আছে যদি ইনষ্টেন্ট লোন লাগে তেনেহলে এই লিংকটোত ক্লিক কৰক আৰু লিংকটোত ক্লিক কৰাৰ পিছত কিছুমান ডকুমেন্টছ বিচাৰিছে যেনে আধাৰ কাৰ্ড জিমেইল আৰু বেংকৰ একাউণ্ট নাম্বাৰ তাৰ পাছত সেই মানুহজনৰ একাউণ্টত 5000 ক্ৰেডিট হৈ গল মানুহজনে ভাবিছে যে এই পইচাটো মই ৰিটাৰ্ণ কৰিব লাগিব লাহে লাহে কিন্তু কি হল দুদিন পিছতেই ফোন আহিব ধৰিলে ফোন মানে একদম অজস্ৰ ফোন সব বেলেগ বেলেগ নম্বৰৰ পৰা ফোন আৰু কলে যে এনেকৈ লোন লোৱা আছিল আমাক এমাউণ্টটো ৰিটাৰ্ণ দিব লাগে উইথ ইন্টাৰেষ্ট 5200 হয় আৰু মানুহজনে পইচাটো দি দিলে কথাটো হিমানতে শেষ বুলি ভাবিলে যদিও কিন্তু হিমানতে শেষ হোৱা নাছিলে কাৰণ তাৰ দুদিন পিছতেই কোনো ধৰণৰ ৰিকুৱেষ্ট নকৰাকৈ এপ্লাই নকৰাকৈ এগেইন 15000 টকা একো মানুহজনৰ একাউণ্টত ক্ৰেডিট হৈ গল মানুহজনে ভাবিলে চাগে এইটো কিবা 200-400 টকা ইন্টাৰেষ্ট ৰিটাৰ্ণ কৰিব লাগিব কিন্তু তাৰ দুদিন পিছতে ফোন কৰি পেলাই মানুহজনক কৈছে যে আমাক 30000 ৰিটাৰ্ণ দিব লাগে এনেকৈ 20000 লোন লোৱা হৈছিল অলৰেডি তো 5000 পে কৰিছে কিন্তু তাৰ পাছতো কৈছে যে 20000 আমাৰ পৰা লোন লোৱা হৈছিল আমাক 30000 ৰিটাৰ্ণ কৰিব লাগে আৰু মানুহজনে তো 30000 পটকে দিম বুলি দিব নোৱাৰে 50000 ৰ বিনিময়ত আৰু কি কৰিলে অকমান ফোনবোৰ মানে ইগনোৰ কৰিব আৰম্ভ কৰিলে তেতিয়াই এই যে জিমেইলটো দিয়া আছিল জিমেইলটো যিমানবিলাক কন্টাক্ট নাম্বাৰ সেভ আছিল সবকে এখন এআই জেনাৰেটেড মানে এডিটেড এখন অশ্লীল ফটো এখন মানে কাপোৰ কানি নোহোৱা তেনেকুৱা ফটো এখন মানে সেই মানুহজনৰ বনাই কিনে পঠিয়াব আৰম্ভ কৰিলে আৰু স্ক্ৰীনশ্বট পঠিয়াই কৈছে যে এতিয়াতো আমি এই দুজন মানুহকে পঠিয়াইছো যদি এমাউণ্টটো আমাক নিদিয়ে তেনেহলে আমি যিমান নাম্বাৰ আছে আমি সবকে পঠিয়াই দিম মানে আলটিমেটলি ফটোখন আমি ভাইৰেল কৰি দিম এইটো এটা সৰু উদাহৰণহে এনেকুৱা ধৰণৰ মানে পৰিস্থিতিৰ সন্মুখীন মই নিজেও হৈছো মই এনেকুৱা ধৰণে মোক কৰিব পৰা নাই তথাপিতো মানে মোৰ ওচৰলৈ এনেকুৱা ধৰণৰ কিছুমান আহি থাকে আজি এটা আহিছিলে সেই কাৰণে মই ভাবিলো যে এই ভিডিঅ'টো খুব বেছি দৰকাৰ বনোৱাটো আজি কি কৈছিলে যে এটা ফোন আহিলে মোৰ ওচৰত মোক কৈছে যে অমুক এডভাৰটাইজিং কোম্পানীৰ পৰা আমি ফোন কৰিছো আমাক কেইটামান ৰিভিউ লিখিব লাগে আপুনি তাৰ পিছত আপুনি এটা বোনাছ এটা পাব ৰিৱাৰ্ড এটা পাব 160 रुपीजৰ আৰু আপুনি সেই বস্তুটো কন্টিনিউ কৰিব পাৰে এনেকুৱা ফোন মোলে প্ৰথমতে আহিছিলে তাৰ পিছত মই কি কৰিছিলো মই ৰিভিউ দিছিলো পইচাটো পাইছিলো তাৰ পিছত সিহঁতে কি কৰে যে আপোনাক এটা টেলিগ্ৰাম চেনেলত এড কৰি দিব টেলিগ্ৰাম চেনেলটো এড কৰাৰ পাছত সিহঁতে তাতে কিছুমান অফাৰ পঠিয়াব এনেকুৱা ধৰণৰ যে আপুনি যদি 5000 ইনভেস্ট কৰে আপুনি দিনত যদি ইনভেস্ট কৰে প্ৰত্যেক সন্ধিয়া 6-7 বজাৰ ভিতৰত আপুনি 5000 ৰ বিনিময়ত 7000 পাব যদি 10000 লকে 15000 পাব এনেকৈ যিমান এমাউন্ট বাঢ়ি গৈ থাকে সিমানে বেছি ৰিৱাৰ্ডটো বাঢ়ি যায় অৰ্থাৎ আপুনি যদি 50000 লগাব পাৰে তেনেহলে আপুনি ডাইৰেক্ট 70000 পাব মানে ৰিটাৰ্ণ পাব তেনেকুৱা ধৰণৰ সেইটো আসলে লোভ দেখুৱাই আপোনাক প্ৰথমতে আপোনাকটো দিব প্ৰথম 5000 যেতিয়া আপুনি ইনভেস্ট কৰিব তেতিয়া আপোনাক 7000 দি দিব নেক্সট যেতিয়া আপুনি 10000 ইনভেস্ট কৰিব তেতিয়াও আপোনাক 15000 দি দিব কিন্তু তাৰ পাছত যেতিয়া আপুনি লোভত পৰিব যেতিয়া আপোনাৰ লোভ লাগিব যে আচ্ছা হসাকে ধৰণ পইচা ৰিটাৰ্ণ পায় মই এবাৰ 50000 লগাই দিও যেতিয়া আপুনি 50000 লগাই দিব তাৰ পাছত কিন্তু আপুনি 70000 ৰিটাৰ্ণ নাপায় এই পইচাটো আপোনাৰ গায়ব হৈ যাব প্ৰথমতে কি কৰে কিয়তে অকনমান মানে কি লোভটো দেখুৱায় মানে লোভটো আনি দিয়ে যে আচ্ছা হসাকে ৰিটাৰ্ণ পায় এনেকুৱা ধৰণৰ আৰু বৰ্তমান আজি কিন্তু মই ফোনটো অহাৰ লগে লগে ডাইৰেক্ট ৰিজেক্ট কৰি দিছো যে এইটো নহব আগতে কি কৰিছিলো মোলে ফোন আহিলে তেনেকৈ মই যেটো ৰিৱাৰ্ড পাই সেই ৰিৱাৰ্ডটো লৈ বাকিখিনি ইগনোৰ কৰিছিলো কিন্তু আজি মই একেবাৰে সেইবোৰত মানে কৰিবলৈ বিচৰা নাই কাৰণ কি হৈছে বৰ্তমান এনেকুৱা হৈছে এই অনলাইন এইবোৰ বাঢ়ি যোৱাৰ কাৰণে সাইবাৰ সেল মানে বেছিকে এক্টিভ হৈছে যদি আপোনাৰ একাউণ্টত কৰবাৰ পৰা পইচা এটা ক্ৰেডিট হয় আৰু সেই ক্ৰেডিট হোৱা পইচাটোৰ যদি এটা অথেন্টিক সোৰ্স নাথাকে সেই পইচাটো কৰ পৰা আহিছে হেনেকুৱা ধৰণৰ যদি প্ৰপাৰ যদি এভিডেন্স নাথাকে তেনেহলে আপোনাৰ একাউণ্টটো ব্লক কৰি দিব ব্লক এনেকৈ কৰিব আপোনাৰ তাত থকা পইচাখিনি উলিয়াব নোৱাৰিব একো লেনদেনে কৰিব নোৱাৰে একদম বন্ধ হৈ যাব গতিকে অকমান সাৱধান হওক আপুনি যদি বেলেগৰ পৰা পইচা পাতি লয় বা এনেকুৱা ধৰণৰ সোৰ্সৰ পৰা একেবাৰে সাৱধান হওক কাৰণ আপুনি জিপেৰ পৰা ৰিসিভ কৰক আপোনাৰ একাউণ্টৰ পৰা একাউণ্টত সোমাওক যৰ পৰা পইচাটো সোমাইছে সেই একাউণ্টত যদি কিবা সাসপিচিয়াস এক্টিভিটি থাকে ধৰক বহুত বেছি মানি লন্ডাৰিং বা তেনেকুৱা ধৰণৰ মানে যদি আনঅথৰাইজ বা আনঅথেন্টিক কিবা এক্টিভিটি সেই একাউণ্টৰ পৰা হৈ থাকে আৰু সেই একাউণ্টৰ পৰা যদি আপোনালৈ পইচা আহে তেনেহলে আপোনাৰ একাউণ্টটো ব্লক কৰি দিব গতিকে আপুনি সাৱধান হওক সচেতন থাকক এনেকুৱা ধৰণৰ স্কেমৰ পৰা দূৰত থাকক বাই বাই